itu muatnya mas kore, kore eksosi ni, Nadia, আপনালোকে টিভিত হয়তো কেতিয়াবা দেখিছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৱাজ দি কথা পাতা বা মই যেনেকে কথা পাতে এনেকুৱা আৱাজ দিয়া দেখিছে টিভিত দেখিছে বোধহয় কেতিয়াবা প্ৰতিদিন বা ক'ৰবাত দি থাকে মই কেতিয়াবা দেখিছো এই হ'ল আমাৰ ভেৰগাঁৱৰ নহয় ভেৰগাঁও না আপোনাৰটো ওদালগুৰি দে অলপ কওকচোন ধন্যবাদ প্রথমতে কম জয় বিপিএম জয় হাগ্ৰামা মহিলাৰ ছাৰে মোক এইখিনি সুযোগ দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো যেহেতু মই অসমত জুনিয়ৰ হাগ্ৰামা নামেৰে বিখ্যাত গতিকে মই প্ৰথম হাগ্ৰামা ছাৰ অকমান ভইচ দিম দেই অকমান ছাৰ অহাৰ আগতে অকমান কৰিছিলো এতিয়া যেহেতু ৰাইজ আছে ইয়াত অকমান আপোনালোকক দেখাইছো ভালে আছিলে নাই সরকার আইবনে নাই কি আইবনে নাই সরকার 100% না মানে সেপ্টেম্বর ইউপিপিএল আউট না ইলেকট্রন আউট হয়ে নাই মার্চে নাই হয়ে নাই বেশিদিন নাই মানে সেপ্টেম্বর মাহত ইউপিপিএল নাই আর মাত্র একবার অফার অক্টোবরত আমি ইয়াতে ইউপিপিএল ছাত্র পাতিব দেই সবে আহিব কল দেই আকৌ এবাৰ জয় পিপিএফ দেই এইবাৰ মই আমাৰ অসম চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মাতিছে অকণমান আশীৰ্বাদ দিব কাৰণে না আশীৰ্বাদ চেলি অকণমান আশীৰ্বাদ দিব ছাৰ দেই চিফ আমাৰ চিএম ছাৰ বাবা হাত ভালে আছা মই বেছি কথা নকওঁ আজি মচল কৰাত আহি এটা কথা ঘোষণা কৰি দিলো যে অক্টোবৰত আমাৰ ইয়াত বিটিচিত আকৌ এবাৰ বিপিএফ চৰকাৰ হ'ব হ'বনে নাই যোৱা বছৰ অকণমান কিবা এটা খেলি মেলি হ'ল এইবাৰ মই হাগ্ৰামা ডাঙৰীয়াক ডাইৰেক্ট কৈছো যে এইবাৰ অক্টোবৰত বিপিএফ চৰকাৰ হ'ব হ'বনে নাই আপোনালোকে সকলো আশীৰ্বাদ দিব না মই বেছি কথা নকওঁ মই মোৰ মুখেৰে কৈছো বিপিএফ লং লিভ ঠিক আছে ধন্যবাদ গতিকে ছাৰক মই আকৌ এবাৰ ধন্যবাদ দিছো মোক এই সুযোগ দিয়াৰ বাবে সদায় বিপিএফৰ লগত আছো ছাৰৰ মৰম কেতিয়াও পাহৰিব নোৱাৰো সদায় আঁকোৱালি ৰাখিছে সদায় যাতে বিটিচিৰ পৰা সমগ্ৰ অসমৰ পৰা